Hello guys, welcome to my new vlog. আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি বহুত দিনৰ মূৰত আৰু এটা ভিডিঅ' আজি ব্লগ এটা দিব যাই আছোঁ। আপোনালোকে চাই থাকিব ব্লগটো। মই আজি যাম মন্দিৰ শিলিগুৰিত থকা ধাৰেশ্বৰী মন্দিৰত। তাত গৈ আপোনালোকক মই দেখাম। মই যাম আকাশীগংগাও আছে তাত, তাৰ ওপৰতো যাম। সকলোখিনি দেখাম, আপোনালোকে ভিডিঅ' সকলোকে চাই থাকিব। দিয়ক বাৰু মই ৰেডি হৈ লওঁ, ৰেডি হৈ পেলাই যাই আছোঁ, আপোনালোকক দেখাই আছোঁ, চাই থাকক। গাইজ মই মন্দিৰ আহি পালোঁ, আহি পাই কিনে অলপ ধূপ চাকি লওঁ, লৈ কিনে মন্দিৰৰ ফালে ওপৰৰ ফালে যাম আৰু মই তাৰপিছত আপোনালোকক সকলোখিনি দেখাম। মই এতিয়া আকাশীগংগাও আছে, আকাশীগংগাৰ ওপৰতো যাম। বাইদেউ ধূপ চাকি দি আছে, ধূপ চাকিখিনি তেতিয়াহ'লে মই ওপৰলৈকে যাওঁ, আপোনালোকক দেখাওঁ কি মন্দিৰ আছে। মই চাকি দুখনি ল'লোঁ, ফুল চুলৰ লগত তেলপাত লৈছোঁ, লৈ কিনে মন্দিৰৰ ফালে গৈ আছোঁ। মন্দিৰৰ গেটটোৰ আগত আছে মন্দিৰৰ মেইন গেট পালোঁ। মেইন গেটৰ পৰা ভিতৰৰ ফালে সোমাই যাই কিনে আপোনালোকক দেখাম, সকলোৱে চাই থাকক শেষলৈকে ভিডিঅ'টো। গাইজ মেইন মন্দিৰটোলৈ আহি আছোঁ ওপৰত, সেইটোৱে মেইন মন্দিৰ। আমি ভিতৰত এতিয়া সোমাম, আহি আছোঁ ভিতৰৰ ফালে। সেইটো মেইন মন্দিৰ। মন্দিৰত যাই কিনে চাকি ধূপ লগাই ইয়াত অলপ পূজা কৰোঁ আৰু পূজা কৰি আমি ওপৰত যাম, চাই থাকোঁ আপোনালোকে। গাইজ পূজা কৰি আহিলোঁ মন্দিৰৰ ভিতৰৰ পৰা। এতিয়া আমাৰ তন্ময় চব পাৰাকেইটা বুট গৈ আছে, এনেকৈ হাততে খাই আছে, চাওকচোন ইমান ধুনীয়াকৈ খাই আছে বুটকেইটা ইয়াতে। গাইজ এতিয়া আমি আকাশীগংগাৰ ওপৰত যাই আছোঁ, এতিয়া ষ্টাৰ্ট কৰিছোঁ মানে ওপৰত উঠিবৰ কাৰণে। ইয়াত তন্ময়ো আহিছে লগত, সিও যাই পেলাই ইয়াতে লিখা যায় শ্ৰীৰাম, এটি ধুনীয়া ধুনীয়া ফটো এনেকৈ আঁকাই আছে। হনুমান বাবা জয় হনুমান, এইটো আমাৰ হনুমানৰ মন্দিৰ। ইয়াতে মানে ওপৰত যাই থাকোঁতে পায় আৰু জয় হনুমান, এইটো মন্দিৰ হনুমানৰ। গাইজ এই মন্দিৰৰ ওপৰত আহি আছোঁ, ওপৰত আহি এটা ভিউ দেখাওঁ আপোনালোক, চাওকচোন ভিউটো ইমান ধুনীয়া ভিউ। মানে ওপৰত যাতে বহুত ভাগৰ লাগে, মানে তথাপিতো ভাগৰ যেন নালাগে। ওপৰৰ পৰা যেতিয়া ভিউটো দেখা পালোঁ বা ওপৰত যাই থাকোঁ আমি, ইয়াত মই গৈ আছোঁ ওপৰলৈকে। সি অলপ ৰখিবলৈও ৰখা নাই আৰু সি বোলে চাব আহিবলৈ আজি ফাৰ্ষ্ট টাইম আহিছে। ঠিক আছে গাইজ বলক, এতিয়া ওপৰলৈকে যাই আছোঁ, আমি দেখাই আছোঁ আপোনালোকক, চাই থাকক ভিডিঅ'টো। আমি আকাশীগংগাৰ ওপৰত যাই আছোঁ, বহুত ওপৰত গৈ আছোঁ। বাপৰে ইমান ওখত, মানে ভাগৰ লাগি যায়। চাওক ওপৰত কিমান ওখ, আৰু এইফালে চাওক আমি বহুতখিনি ওপৰত আহিলোঁ, যাই আছোঁ। আপোনালোক দেখাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। মোৰ লগত ভিউ চাওক গাইজ, দেখি না মজা 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 গাইজ। আমি ওপৰলৈকে আহিলোঁ, আকাশীগংগা পাম আৰু মোটামুটি পালোঁৱে। চাই আছোঁ, আপোনালোকক দেখাই চাই থাকক। ক'ত আপোনালোকক চাই থাকক। মহাকাল আৰ্ট বাই কৃষ্ণ হালৈ। আহিবৰে হয়, এতিয়াৰ পৰা ভিউটো চাওক, ই মজা ভিউ আহিছে, মজা চুপাৰ হয়। এইফালে নদী, এই নদী চাওক, দেখিছেনে গাইজ? জুম কৰি দেখাইছোঁ চাওক। গাইজ ইয়াৰ ওপৰত জানাটো আছে, ওপৰত যাব লাগিব আৰু বাপৰে বহুত ওপৰত আছে, দেখিছেনে গাইজ? এনে চিৰিয়ে যাব লাগিব, তোমাক যাই আছোঁ, আপোনালোকক দেখাই আছোঁ। দেখিছেনে গাইজ ইমান ওপৰত, কেনেকৈ যাব লাগিব চাওক। গাইজ যাই আছোঁ, ধৰি মোবাইল নিবই নোৱাৰি, হাতে ধৰিব লাগিব, হাত ধৰিব লাগিব ভৰি। এটা পানী আহি আছে গাইজ চাওক, ঝাৰণাত কিয় কেনেকুৱা চিৰি হাক কৰিব লাগিব, কেনেকৈ যাই আছে সি। এই আকাশীগংগা ওপৰৰ পানী পৰি আছে, কিমান ওপৰৰ পৰা So guys,
ইমান পৰীক্ষা এতিয়া কি উঠিব লাগিব পানী পৰি আছে হৰ হৰ মহাদেৱ ওপৰৰ পৰা নামি আহিলোঁ এতিয়া তললৈকে বহুত ভাগৰ লাগিছে চব কিমান হয় কেনেকৈ আহি আছে এনেকৈ লাহে 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 এনেকৈ আহি থাকিব ধৰি ধৰি আমি আহিলোঁ যে তলত যাম তলৰ মন্দিৰটো আপোনালোকক মই দেখাম সম্পূৰ্ণ চাওক মানুহে কৰা বুলি ভাবে কিন্তু মানুহে কৰা নহয় এইবিলাক আগৰে এইবিলাক কাটা কাটা বনাই দিছে এনেকৈ এইবিলাক চাওক নিজে নিজে হয় এইবিলাক গাইজ মই মন্দিৰৰ পৰা এইফালে ৰুম পালোঁ এতিয়ালৈকে আজিলৈকে ভিডিঅ'টো ইমানেই আছিল আৰু নতুন ভিডিঅ'লৈ আৰু লগ পাওঁ আপোনালোকক এতিয়ালৈ বাই বাই জয় অসম